নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ফিউচাৰ টেন্সৰ চতুৰ্থ তথা লাষ্ট পাৰ্ট ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে আগৰ 11টা কৈ ভিডিঅ'ত প্ৰেজেন্ট টেন্স পাষ্ট টেন্স আৰু ফিউচাৰ টেন্সৰ কেইবাটাও পাৰ্টৰ বিষয়ে আমি বিতংকৈ আলোচনা কৰিছো ডেসক্ৰিপচন লিংকত সাৰ্চ কৰি ভিডিঅ' কেইটি চাব পাৰিব তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স ফিউচাৰ মানে ভৱিষ্যত পাৰফেক্ট মানে পূৰ্ণ কন্টিনিউয়াস মানে চলিত বা চলি থকা টেন্স মানে কাল অৰ্থাৎ ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ অৰ্থ হৈছে পূৰ্ণ চলিত ভৱিষ্যত কাল এই ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সটো কিন্তু ইমান ইম্পৰ্টেন্ট টেন্স নহয় তথাপি আমি জানি থোৱা ভাল ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্যৰ গঠনত থাকিব সাবজেক্ট প্লাস shall have been বা will have been ৰ যিকোনো এটা থাকিব তাৰ পিছত থাকিব মেইন ভাৰ্বৰ যিটো ফাৰ্স্ট ফৰ্ম অৰ্থাৎ প্ৰেজেন্ট ফৰ্মৰ লগত আইএনজি সংযোগ কৰিব লাগিব তাৰ পিছত অবজেক্ট থাকিবও পাৰে নাথাকিবও পাৰে তাৰ পিছত কি থাকিব সিন্স বা ফৰৰ যিকোনোটা থাকিব আজিকালি সিন্সৰ সলনি ফ্ৰমও লিখে গতিকে ফ্ৰম আৰু ফৰৰ যিকোনোটা থাকিব বা সিন্স আৰু ফৰৰ যিকোনোটা থাকিব লগতে এটা টাইম ফ্ৰেজ থাকিব এতিয়া এই ষ্ট্ৰাকচাৰত এই যে সাবজেক্টৰ পিছত shall have been আৰু will have been কি পাৰ্সনৰ লগত আমি shall have been লিখিম কি পাৰ্সনৰ লগত will have been লিখিম ইতিমধ্যে ফিউচাৰ ইনডেফিনিট টেন্স ফিউচাৰ কন্টিনিউয়াস টেন্স আৰু ফিউচাৰ পাৰফেক্ট টেন্সত আমি কি সাবজেক্টৰ লগত shall বহে কি সাবজেক্টৰ লগত will বহে আমি বিতংকৈ আলোচনা কৰিছো তথাপি আমি আকৌ এবাৰ জানি লওঁ যে সাবজেক্ট যদি ফাৰ্স্ট পাৰসন হয় হি প্লুৰেল নাম্বাৰে হওক বা সিঙ্গুলাৰ নাম্বাৰে হওক আমি shall have been লিখিব পাৰো অথবা will have been লিখিব পাৰো যিকোনো এটা লিখিব পাৰো আকৌ যদি সেকেন্ড পারসন আৰু থার্ড পারসন হয় তেতিয়া হলে আমি কি কৰিম will have been লিখিম এটা যদি কিবা কনফিউজন লাগে তেতিয়া হলে আমি shall have been তো বাদ দি সকলো বিলাক পারসনৰ লগতে আমি কি কৰিব পাৰো will have been লিখিব পাৰো এতিয়া এই ষ্ট্ৰাকচাৰত কেনে ধৰণৰ বাক্য আমি লিখিম এটা নিয়মৰ প্ৰথমতে পাম যে কোনো কাম বা ঘটনা ভৱিষ্যতৰ কোনো এক নিৰ্দিষ্ট সময়ত আৰম্ভ হৈ ভৱিষ্যতে চলি থাকিব এনে অৰ্থ প্ৰকাশ কৰিবলৈ কি কৰা হয় ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয় ফৰ এক্সাম্পল এ নম্বৰ কাইলৈ ৰাতিপুৱা 9 বজাৰ পৰা মই অংক কৰি থাকিম ইয়াত এই বাক্যটো কামটো কেতিয়া আৰম্ভ হ'ব কাইলৈ ৰাতিপুৱা 9 বজাৰ পৰা আৰম্ভ হ'ব আৰু অংক কৰা কামটো চলি থাকিব কেতিয়া হে হ'ব দিয়া নাই কিন্তু নিৰ্দিষ্ট সময় এটাৰ পৰা যে কামটো ষ্টাৰ্ট হ'ব এইটো কথা দিয়া আছে অৰ্থাৎ কামটো কেতিয়া ষ্টাৰ্ট হ'ব বুলি কৈছে কাইলৈ ৰাতিপুৱা 9 বজাৰ পৰা মই অংক কৰি থাকিম 9 বজাত কামটো ষ্টাৰ্ট হ'ব আৰু চলি থাকিব গতিকে এই বাক্যটো আমি কি টেন্সৰ বাক্যৰ গঠনমতে লিখিম ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্যৰ গঠনমতে লিখিম কিন্তু এই বাক্যটোত যদি টাইমটো ধৰি দিয়া নাথাকিল হৈ যদি এনেকৈ থাকিল হৈ যে কাইলৈ মই অংক কৰি থাকিম তেতিয়া হলে কি হল এই বাক্যটো ফিউচাৰ কন্টিনিউয়াস টেন্সৰ বাক্য হল হৈ এতিয়া যেহেতু নিৰ্দিষ্ট সময় এটা ধৰি দি আছে ৰাতিপুৱা 9 বজাৰ পৰা গতিকে আমি এই বাক্যটো ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্যৰ গঠনমতে লিখিম এতিয়া এই বাক্যটোত সাবজেক্ট কি আছে সাবজেক্ট আছে মই কোনে কামটো কৰিছে কৰিব মই সাবজেক্ট মই তাৰ পিছত কি ভাৰ্ব কি আছে কৰি থাকিম এইটো হল ভাৰ্ব কি কৰি থাকিম অংক কৰি থাকিম অবজেক্ট কেতিয়াৰ পৰা কাইলৈ ৰাতিপুৱা 9 বজাৰ পৰা এইটো হল টাইম ফ্ৰেজ এতিয়া আমি বাক্যৰ গঠনমতে লিখি যাম প্ৰথমতে কি লিখিম সাবজেক্ট কি আছে মই আই আৰু পিছত আমি কি লিখিম shall have been বা will have been ৰ যিকোনো এটা লিখিম I will have been তাৰ পিছত আহিব ষ্ট্ৰাকচাৰ মতে মেইন ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মৰ লগত আইএনজি সংযোগ কৰিব লাগিব কি আছে কৰি থাকিম কৰা ভাৰ্বৰ ইংৰাজী হৈছে ডু ভাৰ্বৰ আইএনজি সংযোগ কৰিলে কি হ'ব ডুইং I will have been doing মই কৰি থাকিম কি কৰি থাকিম অংক সাম মই অংক কৰি থাকিম কেতিয়াৰ পৰা কাইলৈ ৰাতিপুৱা 9 বজাৰ পৰা এতিয়া এই যে ইয়াত পৰা আছে মনত ৰাখিব যদি পৰা থাকে তেতিয়া হলে সিন্স বা ফ্ৰম ব্যৱহাৰ কৰা হয় আৰু যদি ধৰি থাকে এটা নিৰ্দিষ্ট সময়ৰ পৰা বুজাবলৈ সিন্স বা ফ্ৰম ব্যৱহাৰ কৰা হয় আৰু যদি কোনো এটা ব্যাপক সময় পিৰিয়ড ধৰি দিয়া থাকে তেতিয়া হলে ধৰি থাকিলে ফৰ ব্যৱহাৰ কৰা হয় ইয়াত যেটো পৰা আছে আমি ফ্ৰম লিখিম ফ্ৰম I will have been doing some from 9 a.m. tomorrow 9 a.m. tomorrow অৰ্থাৎ I will have been doing some from 9 a.m. tomorrow কাইলৈ ৰাতিপুৱা 9 বজাৰ পৰা মই অংক কৰি থাকিম বি নম্বৰ বাক্যত পাম অহা সোমবাৰৰ পৰা তেওঁ কম্পিউটাৰ শিকি থাকিব অৰ্থাৎ এই কামটো কি হ'ব কামটো
সোমবাৰে ষ্টাৰ্ট হ'ব আৰু চলি থাকিব গতিকে এই বাক্যটো আমি ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্যৰ গঠন মতে লিখিম ইয়াত সাবজেক্ট কি আছে তেওঁ হল সাবজেক্ট তেওঁ কি কৰিব শিকি থাকিব ভাৰ্ব কি শিকি থাকিব কম্পিউটাৰ অবজেক্ট কেতিয়াৰ পৰা অহা সোমবাৰৰ পৰা এতিয়া আমি বাক্যৰ গঠন মতে লিখি যাম প্ৰথমতে লিখিম সাবজেক্ট কি আছে তেওঁ হিৰ পিছত আমি কি লিখিম will have been he will have been তাৰ পিছত শিকি থকা learn ভাৰ্বত ing সংযোগ কৰি learning he will have been learning তেওঁ শিকি থাকিব কি শিকি থাকিব কম্পিউটাৰ কেতিয়াৰ পৰা অহা সোমবাৰৰ পৰা from Monday next from Monday next বা next Monday C নম্বৰ বাক্য অহা ৰবিবাৰে ৰাতিপুৱা 8 বজাৰ পৰাই দেউতাই পথাৰত কাম কৰি থাকিব অৰ্থাৎ দেউতা ৰবিবাৰে যেটো অফিস বন্ধ অফিসত না যায় ৰবিবাৰে 8 বজাৰ পৰাই পথাৰত কাম কৰিব এই বাক্যটোত সাবজেক্ট কি আছে সাবজেক্ট আছে দেউতা কি কৰিব কাম কৰি থাকিব এটো হল ভার্ব কোত কাম কৰি থাকিব পথাৰত এটো প্লেস এক্সপ্ৰেছন কেতিয়াৰ পৰাই অহা ৰবিবাৰে ৰাতিপুৱা 8 বজাৰ পৰাই এটো হল টাইম এক্সপ্ৰেছন এতিয়া আমি বাক্যৰ গঠন মতে লিখি যাম ইয়াত সাবজেক্ট কি আছে ফাদাৰৰ পিছত কি আহিব will have been father will have been তাৰ পিছত ভাৰ্ব আছে কাম কৰি থাকিব work ভাৰ্বত ing working father will have been working কোত কাম কৰি থাকিব পথাৰত in the field কেতিয়াৰ পৰা অহা ৰবিবাৰে ৰাতিপুৱা 8 বজাৰ পৰাই from 8 AM Sunday next father will have been working in the field from 8 AM Sunday next অৰ্থাৎ অহা ৰবিবাৰে ৰাতিপুৱা 8 বজাৰ পৰাই দেউতাই পথাৰত কাম কৰি থাকিব 2 নম্বৰ নিয়মত পাম যে অতীততে বা বৰ্তমানত বা ভৱিষ্যতে কোনো এটা কাম আৰম্ভ হৈ যদি ভৱিষ্যতৰ কোনো এক নিৰ্দিষ্ট সময়লৈকে চলি থকা বুজায় অথবা কোনো ব্যাপক সময় ধৰি যদি চলি থাকিব বুজায় তেতিয়া হলে সেই বাক্যটো ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰা হয় এতিয়া আমি ধৰি ললো যে যদি এইখিনি আমি পাস্ট টেন্স বুলি ধৰি লও এইখিনি প্ৰেজেন্ট টেন্স এইখিনি ফিউচাৰ টেন্স অতীতৰ সময় বৰ্তমানৰ সময় আৰু ভৱিষ্যতৰ সময় বুলি যদি ধৰি লও তেতিয়া হলে কাম এটা হয়তো অতীততো আৰম্ভ হ'ব পাৰে হয় যদি এনেকে ভৱিষ্যতলৈকে চলি থাকে ভৱিষ্যতৰ যদি কোনো এটা নিৰ্দিষ্ট সময়ত শেষ হৈ যায় তেতিয়া হলে এই বাক্যটো ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্য হ'ব অথবা অতীতত আৰম্ভ নহয় যদি বৰ্তমান সময়তো আৰম্ভ হয় এনেকে চলি ভৱিষ্যতলৈ চলি ভৱিষ্যতৰ এটা নিৰ্দিষ্ট সময়ত যদি শেষ হৈ যায় তেতিয়া হলে এটো ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্য হ'ব অথবা প্ৰেজেন্ট বা পাষ্টত আৰম্ভ নহয় যদি ফিউচাৰ টাইমত যদি আৰম্ভ হয় তাৰ পিছত যদি এনেকে চলি ফিউচাৰ কোনো এটা নিৰ্দিষ্ট সময়ত যদি শেষ হৈ যায় এই তিনিটা কন্ডিশনৰ ক্ষেত্ৰতে কি হ'ব বাক্যটো ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ গঠন মতে লিখা হ'ব এতিয়া উদাহৰণস্বৰূপে আমি পাম এই নম্বৰ কাইলৈ আমি 3 ঘণ্টা ধৰি নাটকখন উপভোগ কৰি থাকিম অৰ্থাৎ নাটকখন আমি কিমান সময় ধৰি উপভোগ কৰিম 3 ঘণ্টা আগতে আৰম্ভ হ'ব আৰু 3 ঘণ্টা পিছলৈকে চলি থাকিব এটা নিৰ্দিষ্ট ব্যাপক সময় এটা দিয়ে আছে গতিকে এই বাক্যটো ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্য এতিয়া আমি বাক্যটো কি কৰিম সাবজেক্ট ভাৰ্ব অবজেক্ট বাছি উলিয়াম ইয়াত সাবজেক্ট কি আছে কোনে নাটকখন উপভোগ কৰিব সাবজেক্ট আমি আছে আমি কি কৰিম উপভোগ কৰি থাকিম এটো হল ভাৰ্ব কি উপভোগ কৰি থাকিম নাটকখন এটো হল অবজেক্ট কিমান সময় ধৰি 3 ঘণ্টা ধৰি এটো টাইম ফ্ৰেজ কেতিয়া কাইলৈ এটো এটা এডভাৰ্ব বা টাইম ফ্ৰেজ এতিয়া আমি বাক্যৰ গঠন মতে লিখি যাম প্ৰথমতে আমি লিখিম সাবজেক্ট উইৰ পিছত আমি shall have been will have been or যিকোনো এটা লিখিম we will have been কি কৰিম enjoy ভাৰ্বৰ লগত ing সংযোগ কৰিলে enjoying we will have been enjoying কি উপভোগ কৰি থাকিম the drama নাটকখন বা দা প্লেও লিখিব পাৰো we will have been enjoying the drama কিমান সময় ধৰি যেটো ইয়া ধৰি আছে মনত ৰাখিব ধৰি থাকিলে for ব্যৱহাৰ কৰা হয় আৰু যদি পঢ়া থাকে তেতিয়া হলে from বা since ব্যৱহাৰ কৰা হয়
ফৰ 3 ঘণ্টা ধৰি ফৰ 3 আৱাৰ্ছ কেতিয়া কাইলৈ tomorrow we will have been enjoying the drama for 3 hours tomorrow কাইলৈ আমি 3 ঘণ্টা ধৰি নাটকখন উপভোগ কৰি থাকিম বি নম্বৰ বাক্য তেওঁলোকে এইখন গাঁৱত 10 বছৰ ধৰি বাস কৰি থাকিব এই গাঁওখনতে কি কৰিব তেওঁলোকে 10 বছৰ এটা পিৰিয়ড দিয়া আছে 10 বছৰ ধৰি বাস কৰি থাকিব যদি এই বাক্যটো এনেকৈ দিলে হয় তেওঁলোকে এইখন গাঁৱত বাস কৰি থাকিব তেতিয়াহলে কিন্তু ফিউচাৰ কন্টিনিউয়াস টেন্সৰ বাক্য হৈ গ'ল যেহেতু ইয়াত এটা টাইম ডিউৰেচন দিয়াই আছে 10 বছৰ গতিকে এই বাক্যটো ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্য এতিয়া ইয়াত সাবজেক্ট কি আছে সাবজেক্ট আছে তেওঁলোকে কি কৰিব বাস কৰি থাকিব এটো হল ভার্ব কত বাস কৰি থাকিব এইখন গাঁৱত প্লেস এক্সপ্ৰেছন কিমান সময় ধৰি কিমান বছৰ ধৰি 10 বছৰ ধৰি এতিয়া আমি এই বাক্যটোৰ প্ৰথমতে সাবজেক্ট লিখিম তেওঁলোকৰ ইংৰাজী হল দেৰ পিছত will have been they will have been তাৰ পিছত কি আছে বাস কৰি থকা live ভাৰ্বত ing living they will have been living কত বাস কৰি থাকিব এইখন গাঁৱত in this village কিমান বছৰ ধৰি যেহেতু ইয়াত ধৰি আছে গতিকে আমি for লিখিম for 10 years they will have been living in this village for 10 years next C নম্বৰ বাক্য শৰ্মা ডাঙৰীয়াই 30 বছৰ ধৰি এইখন স্কুলত শিক্ষকতা কৰি থাকিব শৰ্মা ডাঙৰীয়াৰ শিক্ষকতা কৰা কামটো এতিয়াও আৰম্ভ হ'ব পাৰে অথবা অতীততে হয়তো আৰম্ভ হৈছে এতিয়া চলি আছে আৰু 30 বছৰ নোহোৱালৈকে তেওঁ কামটো কৰি থাকিব গতিকে এই বাক্যটোত কি আছে এটা ব্যাপক সময় দি আছে 30 বছৰ ডিউৰেচন এটা দি আছে আৰু কামটো যেহেতু চলি থাকিব বুলি কৈছে গতিকে এই বাক্যটো ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্য এতিয়া ইয়াত সাবজেক্ট আছে শৰ্মা ডাঙৰীয়া কোনে কামটো কৰিব শৰ্মা ডাঙৰীয়া কি কৰিব কৰি থাকিব শিক্ষকতা কৰি থাকিব ওয়ার্কিং এজ এ টিচাৰ কত শিক্ষকতা কৰি থাকিব এইখন স্কুলত এটো হল প্লেস এক্সপ্ৰেছন কিমান বছৰ ধৰি 30 বছৰ ধৰি এতিয়া আমি বাক্যৰ গঠন মতে লিখি যাম প্ৰথমতে কি লিখিম সাবজেক্ট লিখিম মিস্টাৰ শৰ্মাৰ পিছত কি লিখিম will have been বা shall have been ৰ এটা will have been কি কৰি থাকিব ভার্ব কি আছে শিক্ষকতা কৰি থাকিব এটো হল ভার্ব working as a teacher কত শিক্ষকতা কৰি থাকিব এইখন স্কুলত in this school কিমান বছৰ ধৰি for যেহেতু ধৰি আছে আমি for লিখিম for 30 years Mr. Sharma will have been working as a teacher in this school for 30 years আজিৰ ভিডিওটো আমি এইখিনি আলোচনা কৰিলো পৰৱৰ্তী অন্য ভিডিওত আপোনালোক আটাইকে লগ পাম আজিৰ ভিডিওটো কেনে পালে কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিও পাই থাকিবলৈ মোৰ ইউটিউব চেনেল ষ্টাডি দৰ্পণ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰিব ধন্যবাদ জয় আই অসম